আমি এতিয়া ৰঙিয়া ৰেল ষ্টেচন পালোঁ। তো ইয়াৰ চাৰিকাষটো দেখাবলৈ চেষ্টা কৰিম। তো ইয়াত দেখি আছে আপোনালোকে সুয়া কোৱাৰ্টাৰ হয় এইবিলাক। তো যদি আপোনালোকে ৰেলত চাকৰি কৰে তো এনেকুৱা কোৱাৰ্টাৰত থাকিব পাব আৰু ফেচিলিটি আছে বহুত, কিন্তু ভালদৰে পঢ়া শুনা কৰিব লাগিব। তো যোনবিলাকে মোৰ ভিডিঅ' চাই আছে ল'ৰা ছোৱালী আৰু তো ভালদৰে পঢ়ক। তো ৰেলৰ চাকৰি এটা লওক, যিকোনো চাকৰি লওক আৰু এটা ডিফেন্সৰ হওক কিবা হওক। তো ঘৰতে বহি আছিলোঁ, তো লগ এটা মাতিলে যোৱা অলপ ফুৰি আহোঁ। তো সেইকাৰণে অলপ ৰঙিয়াৰ ফালে আহিলোঁ। তো ৰেল ষ্টেচনটো চাৰিকাষ অলপ দেখাই দিওঁ আৰু। তো যিহেতু এনেই আছোঁ তো আপোনালোকৰ ঘৰতে বহি চাই থাকক ভিডিঅ' নে কি আৰু দেৰ। তো সেয়া লোকপাইলত তাত থিয় হৈ আছে, ট্ৰেইনখন কিবা মেৰামতি কৰি থাকে আৰু ঠিক ঠাক কৰি আছে, চলাবতো এতিয়া সেইকাৰণে তাত থিয় হৈ আছে লোকপাইলত। তো ৰাস্তাটো অলপ চেকচা হৈ আছে, ভিডিঅ'টো লৰি লৰি যাই আছে, তথাপি একো নাই, চলি যাব। তো দেখাই আছে আৰু অলপ আগত, তো চাই থাকক। তো সেইটো হ'ল টাৱাৰ কাষতে টাৱাৰ এটা থিয় হৈ আছে মস্ত ডাঙৰ। তো সূৰ্য জ্বলি আছে পূৰা। তো সেয়া আমাৰ দিনেশ দা খোজকাঢ়ি যাই আছে আগত। তো সেয়াই আৰু ৰঙিয়া ষ্টেচন চাৰিওকাষ তো অলপ দেখালোঁ। মই ভাবিলোঁ অলপ নে কি অলপ ময়ো অলপ ওলাওঁ কেমেৰা সন্মুখত। দিনেশ দা ভিডিঅ'টো কৰি দিলে, ধন্যবাদ দিনেশ দা। তো এয়া এণ্ট্ৰি ভিতৰলৈ সোমোৱা পথ। তো যাই আছোঁ আমি ওপৰলৈ, অলপমান দেখুৱাম আৰু জাষ্ট অলপ দেখাম। তো এয়াই আৰু কি দেখুৱাম আৰু অলপমান দেখুৱালোঁ আৰু। কেনেকুৱা লাগিছে, যদি ভাল লাগিছে কমেণ্ট এটা কৰিব, লাইক এটা দিব, ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো। বাই বাই।